কবিতাৰ শিৰোনাম কৰোণাই আনিলে শান্তিৰ বতৰা। কথা গোবিন্দ কৃষ্ণ হাজৰিকা, আবৃত্তি কাকলি কলিতা। সমগ্ৰ বিশ্বৰ জনগণ আজি কৰোণা মহামাৰীৰ আতংকত গৃহবন্দী। আজি ক'ত গ'ল ধনী দুখীয়াৰ মাজত থকা বিভেদ মনোভাৱ? ক'ত গ'ল জাত-পাতৰ অস্পৃশ্যতা, অন্ধবিশ্বাস? সমাজত চলি থকা উচ্চ নিম্ন কুমনোভাৱবোৰ আজি গ'ল ক'লৈ? কিয় আজি ধনী দুখীয়া সকলো হৈ গ'ল একাকাৰ? হয়তো এক প্ৰকাৰে সমগ্ৰ বিশ্বলৈ আনিলে বতৰা। কৰোণা মহামাৰীয়ে কৰিছে তছনছ। মানুহৰ মাজৰ পৰা লোভ মোহ ত্যাগ কৰাই সমাজত পুনৰ একতা প্ৰতিষ্ঠা কৰিলে। প্ৰকৃতিক প্ৰদূষণমুক্ত কৰি সুস্থ পৰিৱেশ গঢ়ি তুলিলে। জীৱশ্ৰেষ্ঠ মানুহক গৃহবন্দী কৰি জীৱ-জন্তুবোৰক মুক্ত মনে বিচৰণ কৰিবলৈ দিলে। ধন সম্পত্তিয়েই যেন জীৱনৰ সৰ্বশ্ৰেষ্ঠ নহয় শ্ৰেষ্ঠ আজি গৰ্ব অহংকাৰ। আনিলে কৰোণা মহামাৰীয়ে শান্তিৰ বতৰা।